ৰূপহীহাটত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আটক ভণ্ড নেতা হাছেন আলীৰ পুত্ৰ খলিলুৰ ৰহমান। নিজকে জেডিৰ নেতা বুলি পৰিচয় দি ডিঙিৰ শিৰ ফুলাই ৰূপহীহাটত দালালি কৰাৰ লগতে পুত্ৰ খলিলুৰ ৰহমানে চলাই গৈছিল ইটোৰ পিছত সিটো অনৈতিক কাৰ্যকলাপ। পূৰ্বতেও দালালৰ তালিকাত নাম সাঙুৰ খাইছিল ভণ্ড নেতাগৰাকীৰ। ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত ৰূপহীহাট আৰক্ষীয়ে কৰায়ত্ব কৰে খলিলুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক। আনফালে গৰু চুৰি চক্ৰৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে ধৃত আটকাধীন খলিলুৰৰ বিৰুদ্ধে। পুত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ থানালৈ আহি আটক হৈছিল হাছেন আলী নামৰ ভণ্ড নেতাগৰাকী। আজি ৰূপহীহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক। জানিব পৰা মতে অভিযান চলাবলৈ যোৱা কৰ্তব্যৰত আৰক্ষীকো আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে। ধৃত খলিলুৰ আৰু সহকাৰী এজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। নেক্সট ৰিপৰ্ট সামগুৰি লাইভ। আপোনাৰ বৃহস্পতিবাৰে ৰাতি 1টা বজাত উঠি চাইছোঁ গৰুটো আছে। পাছত ৰাতিপুৱা 6টা বজাত গৰুটো বাহিৰ গৈছোঁ, গৰু নাই। গৰু গোৱালিত গৈছে, গৰু নাই। আচ্ছা, তাৰপিছত থানাত জাননী দিছিলে? থানাত জাননী দিছিল। আৰু আজি আৰক্ষীয়ে চুৰ ধৰিছে নেকি? আজি আৰক্ষীয়ে চুৰ ধৰিলে। কেইজনক ধৰিছে? 3জনক ধৰিছে। 3জনক ধৰিছে। কেতিয়া ধৰিছে? 8টা বজাত। ক'ৰ পৰা ধৰিছে? এই আমাৰ বলখলা ফিল্ডৰ পৰা। তাৰ পৰাই চুৰি কৰিছিলে গৰুটো? আপোনাৰ ঘৰ? তাতে আমাৰ ঘৰ। আপোনাৰ ঘৰ ৰূপহী? ৰূপহী ক'ত? ৰূপহী ৰৌমাৰী, এই বলখলা ফিল্ডৰ ওচৰত। ৰৌমাৰী বলখলা ফিল্ডৰ ওচৰত। তাৰ পৰাই গৰু চুৰি হৈছিলে? তাৰ পৰাই গৰু। আৰু থানাত জাননী দিছিল আপুনি? জাননী দিছোঁ। জাননীৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ব কৰিলে চুৰক? চুৰক ধৰিলে না আৰক্ষীয়ে? পুলিচে চুৰক ধৰিছে নে নাই? আজি ধৰিছে। কেইজনক ধৰিছে? 2জন ধৰিছে। ঠিক আছে, আপোনাৰ নাম কি? মোৰ নাম সকিনা খাতুন।